যিসকল কেণ্ডিডেটে স্নাতকোত্তৰ ডিগ্ৰীধাৰী হৈও MA BA পাছ কৰিও চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে নিৰ্বাচন হ'ল অৰ্থাৎ এপইণ্টমেণ্টৰ কাৰণে যিসকলে বাছনি হ'ল তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ আছে যে তেওঁলোকৰ বিপদ হ'ব পাৰে। ইতিমধ্যে বাতৰি কাকতসমূহত আজি প্ৰিণ্ট মিডিয়াসমূহত যথেষ্ট এইটো খবৰ চৰ্চা লাভ কৰিছে আৰু দৈনিক অগ্ৰদূত কাকতখনে তেওঁলোকৰ হেডলাইনত প্ৰকাশ কৰিছে যে বিজ্ঞাপনৰ চৰ্ত উলংঘা কৰি বাছনি হ'ল বহু প্ৰাৰ্থী, সকলোৰে নথিপত্ৰ পুনৰীক্ষণ কৰিহে চূড়ান্ত নিযুক্তি পত্ৰ প্ৰস্তুত কৰা হ'ব। এই কথাষাৰ তেওঁলোকে উল্লেখ কৰা মতে আয়োগৰ অধ্যক্ষই কৈছে আৰু চতুৰ্থ বৰ্গত বাছনি হোৱা ডিগ্ৰীধাৰীলৈ আহিব পাৰে বিপদ। তেওঁলোকে এই কথাটো পেপাৰখনৰ মূল হেডলাইন লৈছে আৰু যদি আপোনালোকে বাতৰি কাকতখনতো আপোনালোকে চাব পাৰিব দৈনিক অগ্ৰদূত ৪৮টা বিভাগৰ বিভিন্ন নিযুক্তিৰ বাবে পৰীক্ষাসমূহ হৈছিল আৰু তেওঁলোকে পেপাৰত লিখিছে আৰু এইসমূহৰ কাৰণে অষ্টম শ্ৰেণী আৰু দশম শ্ৰেণী উত্তীৰ্ণৰ বাবে আবেদন পত্ৰ বিচাৰিছিল। বহুতেই অষ্টম শ্ৰেণী বা দশম শ্ৰেণীৰ উত্তীৰ্ণৰ উপৰিও তেওঁলোক যিহেতু হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ HS পাছ কৰিও তেওঁলোকে এপ্লাই কৰিব পাৰে এইখিনি পদত, কিন্তু বহুতেই স্নাতক ডিগ্ৰীধাৰীসকলেও আবেদন কৰিছিল আৰু সেইসমূহে বহুত ক্ষেত্ৰত ছিলেকশ্যন হোৱা বুলি ইতিমধ্যে ছ'চিয়েল মিডিয়াসমূহত প্ৰকাশ পাই আছে। গতিকে তাৰ ওপৰত ভিত্তি কৰি বাতৰিটো প্ৰকাশ কৰা হৈছে। তেওঁলোকে আয়োগৰ অধ্যক্ষক সুধিছিল যে কি ব্যৱস্থা হ'ব সেইসকলৰ কাৰণে। আয়োগৰ অধ্যক্ষই জনোৱা মতে দৈনিক অগ্ৰদূত পেপাৰখনত যে ভুৱা যিসকল নথিপত্ৰৰে চাকৰি লৈছে তেওঁলোকৰ বিপদ হ'ব পাৰে ভৱিষ্যতে, কাৰণ তেওঁলোকৰ নথিপত্ৰসমূহ পুনৰ পৰীক্ষা কৰা হ'ব। এবাৰ যিহেতু ভেৰিফিকেশ্যন হৈছে নথিপত্ৰসমূহ, কিন্তু নিযুক্তি পত্ৰ পোৱাৰ পিছতো পুনৰবাৰ তেওঁলোকৰ শিক্ষাগত প্ৰমাণপত্ৰ সংৰক্ষিত বিভিন্ন পদৰ যিসকল ST আছে OBC আছে সেইসমূহ তেওঁলোকে চিলেক্ট কৰা হ'ব। তেওঁলোকে প্ৰকৃততে হায়াৰ ছেকেণ্ডেৰী হয় নে নহয়, নে তেওঁলোক পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট, এইখিনি গোটেইখিনি কথা চাব। আৰু বাতৰি কাকতত যিহেতু তেওঁলোকে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলে আয়োগৰ অধ্যক্ষৰ ডক্টৰ BK চক্ৰৱৰ্তী, আৰু তেখেতে উল্লেখ কৰা মতে যে যিকোনো উপায়ে যাতে অসৎ পন্থা অৱলম্বন কৰি যদি চাকৰি কোনোবাই লয় তেনেহ'লে এই ক্ষেত্ৰত আয়োগে ব্যৱস্থা ল'ব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে। এতিয়া যিসকলে চাকৰি ল'ব ডিগ্ৰীধাৰী হ'লেও, গতিকে তেওঁলোকে নিজে চিন্তা কৰক যে কি কৰিব, আপোনালোকে চাকৰি কৰিব নে নকৰে। যদি তেওঁলোকৰ তথ্য পাতিসমূহ পুনৰীক্ষণ কৰে যদি ধৰা পৰে তেনেহ'লে কিন্তু ভৱিষ্যতে বিপদ হ'ব, এই কথাটো প্ৰায় স্পষ্ট হৈ পৰিছে।